আছুই কেছে বিটিচিৰ প্ৰমোদ বড়ো চৰকাৰে অসমীয়া ভাষা বিৰোধী কাম কৰিছে। বিটিচি পলক বড়োত অসমীয়া ভাষা লিখা নাই, বড়ো আৰু ইংৰাজী ভাষাই লিখিছে। অসমত অসমীয়া ভাষা প্ৰথম স্থান পাব লাগিব। আছুক মই প্ৰশ্ন কৰিছোঁ, অসমত বড়োসকলৰ প্ৰথম বাসিন্দা হৈও আছুৰ মতে বড়ো ভাষা কিয় অসমীয়া ভাষা নহ'ল? অসমৰ প্ৰথম ভাষা বড়োসকলৰ ভাষা লিখাত অসমীয়া বিৰোধী লিখা কেনেকৈ হ'ল? তোমালোকৰ মতে বড়ো আৰু বড়ো ভাষা অসমীয়া নহয়, বেংগলী, হিন্দী আৰু বজ্ৰবলী লাব্ৰা ভাষাৰে ভাগৱত লিখি সৌদিনা শ্ৰীমন্ত শংকৰদেৱে পৰঠাইৰ পৰা চালানী মাছৰ দৰে অসমত আমদানি কৰা আৰ্য ভাষা অসমীয়া ভাষা হ'ল। আৰু প্ৰাচীন অসমীয়া বড়ো ভাষা পৰঠাইৰ ভাষা কেনেকৈ হ'ল? কাউৰীয়ে নিজকে সজাবলৈ ময়ূৰৰ পাখি নেঙুৰৰ লগাই ল'লে ময়ূৰ নহয়, আৰু মূল অসমীয়াত লাট মাৰি আৰ্য ভাষা সংস্কৃতিৰে নিজকে অসমীয়া সজোৱাসকলে অসমীয়া বুলি নকয়। তোমালোকৰ আজি যিটো বড়ো ভাষা ব্যৱহাৰ কৰাক অসমীয়া বিৰোধী বুলি ভাবিছে, কিন্তু এই বড়ো ভাষাহে অসমৰ অসমীয়া মূল ভাষা, আৰু যিটো ভাষাক তোমালোকে অসমীয়া বুলি ভাবিছে সেইটো ভাষা জন্মস্থানো অসম নহয়। নিজক অসমীয়াগিৰি দেখুৱাইছে, কিন্তু মূল অসমীয়া কোনে কাকো চিনি নোপোৱা আছো। অসমীয়াক চিনি নোপোৱা তোমালোকৰ কাৰণে মেঘালয়, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ড অসমৰ পৰা গুচি গ'ল, আৰু গুচি যোৱাৰ পথত। বড়োসকলে অসমৰ নিজৰ ভাষা সংস্কৃতিক বিকাশ কৰিবলৈ চেষ্টা কৰাক সদায় ঈৰ্ষা, কিন্তু অসমৰ কিছু অংশ কোচবিহাৰ হ'বলৈ গৈ আছে। ইয়াক লৈ আছুৰ দৰে সংগঠনে আজিলৈ মাত বোল নাই কিয়? অসমৰ মূল বড়োসকলক অসমৰ মুখ্য স্থান দিয়াত ঈৰ্ষা, কিন্তু পৰঠাইৰ ভাষা সংস্কৃতিক অসমৰ স্থান দিয়াত কোনো আপত্তি নাই। সেয়েহে নেকি অসমীয়াগিৰিৰ চৰিত্ৰ? প্ৰাচীন অসমীয়াৰ অস্তিত্ব বড়ো ভাষা আৰু সংস্কৃতিত প্ৰাচীন অসমীয়াৰ অস্তিত্ব বড়ো ভাষা আৰু সংস্কৃতিত লুকুৱাই আছে নে আজি তোমালোকৰ অসমীয়া বুলি গ্ৰহণ কৰাৰ আৰ্য ভাষা আৰু সংস্কৃতিত লুকাই আছে? সেইটো আজিৰ অসমীয়াগিৰি দেখুৱাসকলে গভীৰভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন। কাৰণ অসমীয়াক চিনি নোপোৱাকৈ অসমীয়াগিৰি দেখুৱাই পৰিৱেশ বিনষ্ট কৰাৰ কাৰো অধিকাৰ নাই। বড়ো ভাষা আৰু সংস্কৃতিত অসমৰ কিমানটা স্থানত ঠাই দিব পাৰে আছু কৰ্মীসকলে নিজকে উল্টাই চোৱাৰ প্ৰয়োজন। আছুৱে বিদেশী খেদাৰ নামত 6 বছৰ অসমৰ আন্দোলন কৰি 1971ৰ পিছত অহা বাংলাদেশীক অসমীয়া বুলি প্ৰমাণপত্ৰ দিয়াৰ বাহিৰে কিবা কৰিব পাৰিছেনে? লাখ লাখ বাংলাদেশীক অসমৰ মাটি নামজাৰি কৰি দি অসমীয়া বুলি আঁকোৱালি ল'ব পাৰে, কিন্তু অসমৰ ভূমিপুত্ৰ বড়োসকলে নিজৰ দেশৰ নিজৰ ভাষা আৰু সংস্কৃতি বিকাশ কৰিবলৈ চেষ্টা কৰাত সদায় অসম বিৰোধী বুলি মন্তব্য দিবলৈ আছুৰ নিচিনা সংগঠনে কিয় চেষ্টা কৰে? যিটো বিটিচিত অসমীয়া ভাষাৰ জনসংখ্যা বেছি থকা বুলি 70% প্ৰাৰ্থীটো বিচাৰিছে, সেই বিটিচিত জনজাতি লেণ্ড ভংগ কৰি প্ৰব্ৰজন কৰিছে 70% জনসংখ্যাই কৰিছে। গতিকে চোৰে নিজকে পুলিচগিৰি আৰু দাদাগিৰি দেখুওৱাৰ চৰিত্ৰ এৰা উচিত। আজি সেইটো অসমত দাস, শৰ্মা, বৰা আৰু কলিতাসকলে বসবাস কৰি আছে। সেইটো অসম এটা সময়ত বড়ো, ৰাভা, মিচিং, ডিমাচা জনজাতিসকলৰ আছিল। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব